नेक क्लोज कर भाई ये क्या कौन से पाँव क्लोज हाँ पुश करो धीरे 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 पुश करो तो पकड़ के रानी बन नहीं रहा ओ मजा ही मजा ब्रो अब वो लात मार दो ब्रो नीचे जाना है ओए माका ओए इखनिया नहीं क्या ओ लात मार दिया मी हिमालय पार हुई पोर खबर पुरिम दे लात मार दे नेक क्लोज कर भाई ये क्या कौन से মানালি বোঝেন আমি বর্তমান একদিন থাকিলো মানালি যাচ্ছি ডে 2 আজি আমি গৈ আছো হামটা পাস ফর স্নো মানে স্নোফল চাব আপনার ধরক এই বরফের পাহাড়বিলাক দেখিছে এই বরফ চাব আমার ড্রাইভার আহি তলত রই আছে আমি গমে বনাইছিলো মানে একচুয়ালি মই দেরিকে হলো ইহঁতে সোনকালে হলো ইমান হটৰাইছে ন দুদিন তিনিদিন শুব পৰা নাই ন আপোনালোক কোনখন পাহাৰত গৈ আছো মই দেখাই আছো আৰু ইভাগে সূৰ্য উঠিছে যাই ভাল লাগিব অলপ ৰ'দ পাইছো আপোনালোক দেখাই আছো এইখন এই সূৰ্যটোৰ এই বৰফৰ পাহাৰখন দেখিছেনে এইখন বৰফৰ পাহাৰ এই হামতাপাছ তাতে আমি গৈ আছো এইকেইদিনটো একদম বেয়া ঘাটিয়া দেখা হৈছিলে আমি এইখন লজত আছিলো তললৈকে গৈ আছো তলত আপোনাৰ গাড়ী ৰৈ আছে ঠাণ্ডা বহুত বুলি কৈছে কিন্তু তথাপিতো আমি ইয়াতে অলপ ৰ'দ দিয়াৰ কাৰণে এইখিনি কাপোৰে পিন্ধিছো হ'বনে নহয় ক'ব নোৱাৰো চাই থাকক নাই পকৰা লাগি নাপালাগে তাতে আমি কোনখন হোটেলত আছিলো আপোনালোকক দেখাই দিছো এইখন হোটেললৈ আহিব একজনত আমাৰ এক ৰাতিত 1600 টকাকৈ লৈছে এইখন দেখিছেনে পিছত দেখি চাওক হোটেলখন দেখিছে চাগে এইখন হোটেলত আছিলো এক ৰাতিত আপোনাৰ 1600 টকাকৈ লৈছে তো আমাৰ বেয়া হোৱা নাই একজনৰ 400কৈ একচুৱেলি কি দিল্লীলৈকে আহাতে আপোনাৰ বেছি খৰচ হয় দিল্লীলৈকে ট্ৰেইন এইবিলাকত বেছি খৰচ হয় কিন্তু ইয়াতে মানালীত খোৱাত কষ্টলি হয় কিন্তু ৰুম ৰেণ্ট ইমান কষ্টলি নহয় তো আমি হামতাপাছ যাব ৰেডি আমাৰ ये भैया आ गया हमें ड्रॉप करने के लिए भाई का नाम क्या है माय नेम इज पंकज ठाकुर भैया का नाम हम जा रहे हैं अभी हमतापास मेरा ग्लास दीजिए नहीं तो ये नटखट करता रहेगा इधर से ये वाला जो माने অসমত কোডে এই যে দেখছি আপনার সেই বস্তুটো এটো যে ফ্লাই ডাইভিং মানে কি করে আপনার এতে আপনার ধরক মই দেখে আছো এটো ফ্লাই ডাইভিং ये আপনার ইনস্টাগ্রামত দেখছি কি জানে আকাশৰ ওপৰত নি যাই আপনার লাঞ্চ वगैरह करता है ना চাহ তা খায় কিবা কানি খায় কিন্তু এটা 2800 3000 এনকে লয় কিন্তু আমাৰ ইমান পইচা নাই আমি নেগালো লুতে এটো হৈছে মানালি रोड मेन हाईवे है क्या भाई मेन रोड है क्या ये नहीं अभी एंटर होगा हम हाईवे व्हाट अ व्यू मनाली व्यू একচুৱেলি এটা কথা কওঁ কাজি মানে ছুইজাৰলেণ্ড যায় তোৰ মানে কিবা কাৰণে যায় মোৰো ছুইজাৰলেণ্ড যোৱাৰ ইচ্ছা আছে কিন্তু আমাৰ ইণ্ডিয়াতে বহুত এনেকা জাগা ইচ্ছা আছে যে মানে হোৱাট ইজ দিছ ইটছ হেভেন এনেকে যে এটা ভিডিঅ' আহে না সঁচাকৈ স্বৰ্গ বুলি আমাৰ ইণ্ডিয়াতে আছে হিমালয় পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ পৰ্বত হয় না নহয় এইখন ইণ্ডিয়াতে আছে ভাবি চাওক এবাৰ পিছত বরফর ऊपर में इनके ना स्पाइट नहीं आएगा बरफर ड्रेस ग्रीन आएगा पिंडिलुए एकदम बिल्कुल फिट एकदम কেনেকুৱা লাগিছে ৰাইজসকল ক'ব নোৱাৰো তো কি হ'ল আমি ইয়াৰ পাছত গৈ অলপ আগত টুৰিজিমৰ পৰা ড্ৰেছ ল'ব পাৰি টুৰিজিমৰ পৰা ড্ৰেছ ল'ব পাৰি ড্ৰেছবিলাক লওঁ আমি পিন্ধি লওঁ প্ৰথম চাওক কেনেকুৱা লাগিছে কাজি ये কাজি জিতুল স্নো ড্ৰেছ পিন্ধি ল'লে আৰু এইখন ইনোভা ইনোভাত যাম ক্ৰিষ্টাত যাম ঠিক আছে এইখন ৰেষ্টুৰেণ্টৰ কথাই কৈ আছিলোঁ মই ডাইৰেক্ট আপোনাৰ ইয়াতে থাকিব পাৰিছে ৰেষ্টুৰেণ্টত আপোনাৰ ডাইৰেক্ট এইখন ৰেষ্টুৰেণ্ট পাহাৰৰ ওপৰত দেখিছেনে এইবিলাক ৰেষ্টুৰেণ্ট यहाँ पे अंकल कितना कॉस्ट आता है रहने पे 2000 पर पर्सन 2000 पर पर्सन
ইনক্লুডিং এইকেইখন ৰেষ্টুৰেণ্টৰ আপোনালোকে ইনষ্টাগ্ৰামত দেখি থাকে अबे भाई सिंगा बोली अभी शुरू हाँ डर लगता है थोड़ा थोड़ा डर लगेगा, ज़्यादा नहीं लगता है। हाँ ये तो अपना आईफोन है तो कौन है हो लगा आईफोन पड़ जाओ बोले ये मजा लगा चलो ये अभी बर्फ देख बर्फ ऐसा बर्फ पड़ी আছে বৰ্তমান আমি আৰু ওপৰত যাম এইটো আপোনাৰ টানেল এই বৰফ চাৰিওপিনে বৰফ পৰিছে কিন্তু বৰফ এইবিলাক আপোনাৰ বৰ্তমান হেৰি হৈ আছে গলি আছে বৰফবিলাক এইটো দেখিছে তো ফাইনালি আমি বৰফ পাই গেলো বৰফ এই বৰফ এইখিনি বৰফ কিন্তু ইয়াতে জিপ লাইনৰ কাৰণে আহিছো কিবা উল্টি গেল জিপ লাইন ওই কি টান বৰফ দে জিপ লাইনৰ কাৰণে ইয়াতে ৰখিম ইয়াৰ পিছত আপোনাক হেভি স্নোফল হেভি য'ত বৰফ আছে তাতে দেখাম ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি মানে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বেয়া ঠাণ্ডা ইয়াতে আছে ইয়াৰ পৰা আমি জিপ লাইন কৰিম আমাৰ জিপ লাইন ষ্টাৰ্ট হ'ব এই ভাইয়া গাইড হয় ইয়াতে কাজি আৰু মই কৰিম উইনাছৰ মই যাবলৈ ওলাইছোঁ এতিয়া গাইছ মাত তাত নোহোৱা গৈছে বেয়া ঠাণ্ডা পেলে মে কাজিটো এই অবিনাশে এতিয়া ড্ৰেছ কৰি আছে তাৰপিছত মই কৰিম অবিনাশে এতিয়া ড্ৰেছ কৰা হৈ যাব চশমা पहन के जा सकता हूं क्या চশমা এতিয়া অবিনাশে এতিয়া চশমা পিন্ধি আছে ये তোলো দিন দেখা ড্ৰেছৰ কৰা হ'বই জিপলাইন কৰিলো জিপলাইন কৰাৰ পাছত আমাৰ কাজিৰ অৱস্থা বেয়া হৈ গ'ল ভয় খালে কাজিৰ ইজ্জত লুটি যাব তোৰ এইবাৰ এইটো ভিডিঅ'ত কাজিৰ অৱস্থা এতিয়া আমি 4 কাপ চাহ খাই আৰু আকৌ আপোনাৰ বৰফ থকা জেগাত লৈ যাই আছো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আপোনালোকে ছাবস্ক্ৰাইব আমি বৰ্তমান উপস্থিত হৈ গৈছে এইখিনি এটা জাগা এই জাগাখিনি হৈছে যেতিয়া মহাভাৰতৰ সময়ত আমাৰ পাণ্ডৱসকল অজ্ঞাতবাস থাকে না অজ্ঞাতবাসত আছিলে তেতিয়া এইখিনি সময়ত তেওঁলোকে খেতি কৰি আপোনাৰ নিজে পেট পোহপাল কৰিছিল মানে ধান খেতি কৰি আপোনাৰ খাদ্যবিলাক খাইছিলে এই নাম কি আহে উস্কা পাণ্ডুৰূপা এইখিনিৰ নাম হৈছে পাণ্ডুৰূপা ইয়াতে আহিছিলে অৰ্জুন নকুল সহদেৱ ভীম গোটেইকেইজন আহিছিলে আৰু ইয়াতে থাকিছিলে শ্ৰীকৃষ্ণ আহিছিলে গতিকে চালাম ধন্যবাদ এবাৰ সেয়া কৰিছোঁ এই অঞ্চল দেখিবলৈ কৈছে যিয়ে নহওক কিসমত সকলোৱে আহক এবাৰ চাওক এইটো হৈছে আপোনাৰ পাণ্ডুৰূপ বুলি কয় ইয়াতে পাণ্ডুপুত্ৰ মানে 5 পাণ্ডৱে ইয়াতে আপোনাৰ ধানৰ খেতি কৰি আছিলে তো কি হ'ল ইয়াৰ পৰা আমাৰ গাড়ী নাযায় আৰু ইয়াৰ পৰা অফ ৰাইডিং ডাইৰেক্ট অফ ৰাইডিং কোনো গাড়ীয়ে যোৱা নাই বৰ্তমানলৈকে ইয়াৰ পৰা চব স্নো ইয়াৰ পৰা আপোনাৰ অল স্নো এই ফটোটা মাৰি দিওঁ গাড়ী নাম্বাৰটো ভিডিঅ'তে ৰাখি দিওঁ গাড়ী নাম্বাৰ 6463 এই গাড়ী নাম্বাৰ ইনোভা ক্ৰাইষ্টা এইপিনে চাওক নাজাৰা স্নো ইয়াৰ পৰা খোজকাঢ়ি যাওঁ বোকা মানে বৰফ হৈছিল ন এইখন ৰাখিটো ইজুৰিটা মই ভিডিঅ' কৰি আছোঁ कितना मेंबर है भैया हम तो 4 है लेकिन दो ही करेगा नहीं ऑल टोटल कितना मेंबर है 4 मेंबर है ना 4 मेंबर फिर मेरे साथ चलो फटाफट हाँ ए काजी को यार स्नो एक्टिविटीर कारण আমি গৈ আছো বৰ্তমান এডভেঞ্চাৰ লাইফ जिंदाबाद बाकी लोगों को भी करना है तो बोलो कितना है 100 में हो गया क्या भैया 100 में हो गया तो 2 लोग कर देंगे আমি যাই আছো বৰ্তমান খুজকাঢ়ি এইখিনি আমাৰ এডভেঞ্চাৰ স্নো আপোনাৰ হেৰি হৈছে ও শিট এইটো হৈছে অফ ৰাইডিং ৰোড এনেকৈ যাব লাগিব অফ ৰাইডিং সব যাই আছে কাজি আহি আছে মই পিছমুৱাকে খোজকাঢ়ি আছো ৰাইজসকল বজান কাজি জিতুল ও হোৱাট এ নাজাৰা ব্ৰদাৰ হোৱাট এ নাজাৰা অভি আহি থাকক স্নো বৰফে বৰফ হাত ঠাণ্ডা হৈ গৈছে হাত বৰফ
घोड़ा 130 टायर ना ए 130 टायर आठा नंबर का What is the नजारा नजारा देखिए भाई साहब नजारा ये आमी यार माजर छु हे या जितुल बजन हम कुछ करे ऐसे ही মই আপোনাৰ খুশ কাঢ়ি আহি আছো ইহঁতক দেৰি লাগিছে জলদি আতিৰি নিচিনা খুচ কাছা চক স্নো এই নদীটো পাৰ হৈ যাব লাগিব what a beauty oh my god मेरा देश है इंडिया I love my India ये दुनिया एक दुल्हन दुल्हन एक साला कला नजारा চাওক চাই যাওক Oh my god, what an adventure life! ৰাইজসকল নিশ্চয় মই আপোনালোক সকলোকে কৈছোঁ বেছি পইচা খৰচ নহয় এবাৰলৈ আহিব এডভেঞ্চাৰ লাইফৰ কাৰণে আৰু এটা এক্সট্ৰিম এডভেঞ্চাৰ মানে এক্সপিৰিয়েঞ্চ লোৱাৰ কাৰণে ভাগৰ লাগিছে মানে অক্সিজেন লেভেলটো কম পাই ন Oh my god তো ফাইনেলি এয়া আমি বৰফৰ দিশ আহি পাইছোঁ বয়া ভাগৰ লাগিছে ৰে বয়া ভাগৰ লাগিছে ইয়াতে আপোনাৰ 13,000 ফুট ওপৰত এইটো আপোনাৰ সেই 300 Oh my god আকাশ চাওক এইপিনে চাওক আৰু মই বৰফৰ মাজত শুই আছোঁ ভিডিঅ'টো বিৰাট ভাগৰ লাগিছে আৰু ইহঁতক চাওক শুই দিছে এইটো এই ভাইয়ে আপোনাক টায়াৰ স্কিড কৰাব তাৰপিছত স্কিড এটা কথা কওঁ বেকাৰত পইচা খৰচ কৰি লাভ নাই টায়াৰ স্কিড কৰি এনেই যায় 500 টকা কাৰণ এই 100 টকাত টায়াৰ এটা কিনি আনক নিজে কৰিব লাগিব মোৰ পিছত নাজাৰটো চাওক একবাৰ আপোনালোকে wow this is Manali আমি কৰিম এতিয়া টায়াৰ স্কিড তললৈ যাব এনেকৈ টায়াৰ স্কিডত কেনেকুৱা লাগিছে ভাইসকল জনাব मजा ब्रो अब वो लात मार दो ब्रो नीचे जाना है ओए माका ओए इखनिया नहीं क्या ओ लात मार दिया मी हिमालय पार हुई बोर खबर पुरिम दे लात मार दो हिमालय नीचे जाओ उठोई मत ऐसे बैठे रहो ताजी हाथ खंडी किन इमान অলপ সময় দে চলা বেটা हम बरघपा गांव से है बरघपा असम का बरघपा गांव से हम लोग बरघपा ओके ब्रो हेलो नाइस टू मीट यू ब्रो जो पोजीशन है वैसे स्किल बैठने की कोशिश करो ये ज्यादा आगे मत आइएगा ले जाना हां ऐसे ही बस खड़े बैठे कोई खड़े मत हो दो ऐसे इसके बाद उन्होंने मार ये करके मैं नहीं करूंगा ना तो किया करानी यार ना तो टीवा बंद है नहीं करूंगा गिरता हूं मैं नहीं करूंगा भैया तो मेरे भाई करना दौड़ रहा है गिरेगा पड़ेगा तभी तो होगा आप पे तू आप पे करा दो तब की बोला भाई ले क्लोज कर भाई क्या कौन से क्लोज करो धीरे पुश करो पकड़ के करानी बनी এই স্কেটিং কৰাটো কৰাৰ কাৰণে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগে গতিকে এইটোত পইচা খেদি লাভ নাই কাৰণ ময়ে 4বাৰ কৰিছোঁ কোনো এজনে বৰ্তমানলৈকে পাৰা নাই কাজি ট্ৰাই কৰি আছে কাজি অলপ জোৰত যা তোক ভুলবাৰ নাই স্কেটিং কৰিব পাৰিছি যা
ये भाई जन्नत है जन्नत एक बार আহক আৰু ভিডিঅ' শ্বেয়াৰ কৰক তাকে আশা কৰিছো এইটো হৈছে জান্নাত পানী ৱাটাৰ আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আমি এই বৰফৰ পুচাপ চেলেঞ্জ বৰফত কাই কেইটা পুচাপ কৰিব পাৰে -13 আছে সৰি -13 ডিগ্ৰী চেলচিয়াছত কাই কেইটা পুচাপ মাৰিব পাৰে বলা পাউছ তুমি ভিডিঅ' কৰা কাজিয়া পুচাপ চেলেঞ্জ কাজিয়া এই বাথৰুমটো আগত কেতিয়াবা নৰে ঘূৰি মৰি এয়া নাচি নাচি ব্লগ বনাই আছো আমি ইয়াতে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আপোনালোকক যিমান পাৰোঁ সিমান এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰিছোঁ এইটো হৈছে মানালীৰ আপোনাৰ কি পাছ আছিলে হামটা পাছৰ ভিডিঅ' নেক্সট আপুনি ভিডিঅ' হ'ব ভিডিঅ'টো মৰম দিব চেনেল দিব তাৰে আশা কৰিছোঁ বহুত কষ্ট কৰি বনাইছোঁ এই -13 ডিগ্ৰী চেলচিয়াছত আছোঁ তো ধন্যবাদ পাহাৰী খানা এইটো আপোনাৰ আমি স্ন' ৱাক কৰা মানে স্ন' স্কিলছবিলাক কৰাৰ পিছত আমি এতিয়া পাহাৰী খানা খাব ওলাইছোঁ ইয়াতে এইখিনি হৈছে নাজাৰা মই আপোনালোকক দেখাই দিছোঁ কেমেৰাটো আনিছোঁ এনেকৈ পাহাৰী খানা ইয়াতে আমি কেনেকুৱা লাগিছে গাইজ এই বৰফৰ মাজত আমি ভাত খাব ওলাইছোঁ কেনেকুৱা লাগিছে মজা একদম বঢ়িয়া লাগিছে কোনো চাৰ্জো নাই ভাগাত দস্তি মানে মই বেয়া কিনাইছোঁ ফটোত গম পাইছোঁ বেয়া কিনাইছোঁ ফোন কিবা তাতে ভাল লাগে বেয়া বিখাইছে বুজেনে মোৰ গাৰ ওপৰত আমি ভাত তাত খালোঁ ইয়াতে খালোঁ বেছি নহয় 100 টকাত আপোনাৰ ৰাজমাহ চাউল বুলি কয় ৰাজমাহ চাউলৰ ভাত খালোঁ এতিয়া আমি গৈ আছোঁ গৈ মাত্ৰ এতিয়া ৰুম যাই ফ্ৰেছ হৈ হয়তো বেলেগ এক্টিভিটি বেলেগত যাব পাৰোঁ আৰু ভিডিঅ' চাই থাকিব আৰু আমাক দাদা এনেই আপোনাৰ বহুত দাম লয় আৰু আমাৰ ইন'ভা ক্ৰিষ্টা দিছিলে ইয়ালৈকে অহাৰ বাবে এইখানে আছিল নেকি আমাৰ গাড়ী এইখন নহয় তো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বন্ধুসকল লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰে আশা কৰিছোঁ তেতিয়ালৈকে টাটা গুড বাই জয় হিন্দ